वेलकाम टू मृदुल भाई ब्लॉग यूट्यूब चैनल। हाय एवरीवन, आपलोके सकलोए निश्चय भाले आछे। मैं आसु बर्तमान गुवाहाटी सिटीर उलुबारीत। तो आपनालोके चाइ आछे मृदुल भाई ब्लॉग यूट्यूब चैनलर गुवाहाटी सिटीर पार्ट 2 ब्लॉग। तो गाइज बर्तमान समय होइसे 3टा। मैं आसु गुवाहाटी सिटी उलुबारीत। अलप आगबाड़ी जाई किने मैं फ्लाईओभार केइखनमान पाम आपनालोকক देखुवाम। या चाওক এইখন নতুন ফ্লাইओभार बनाइছে, ফুট ফ্লাইओभार। খোজকাঢ়ি আৰু ইফালৰ পৰা সিফাল যায়। এনি টাইম ব্যস্ত থকাৰ কাৰণে ৰাস্তাটো ফুট ফ্লাইओभार বনাই দিছে ওপৰত। গাইজ এইখনে হৈছে বিষ্ণুৰাম মেধি ফ্লাইओभार, উলুবাৰীৰ ফ্লাইओभार। আপোনালোকে চাই আছে। এয়া চাওক, ধুনীয়া এটা পৰিৱেশ আছে ইয়াতে দেখা পোৱা যায়। আপোনালোকে নিশ্চয় চাই কিনে ভাল পাব। মই যাই আছোঁ বিষ্ণুৰাম মেধি ফ্লাইओभार ওপৰেদি। অলপ পিছতে যাই কিনে মই কণ্ট্ৰল বাজাৰত সোমাম। আপোনালোকক মই দেখাই আছোঁ, চাই থাকক মোৰ ভিডিঅ'টোলৈ। পালোই আৰু কণ্ট্ৰল বাজাৰ, আৰু বেছি দূৰ নাই। এয়া চাওক, কণ্ট্ৰল বাজাৰ আহি পালোৱে। ইয়াৰ পিছত আমি লেফ্ট টাৰ্ণ ল'ম, কাৰণ এইটো ওৱান ৱে হয় কণ্ট্ৰল বাজাৰৰ ভিতৰত। আমি লেফ্ট টাৰ্ণ লৈ যাম। ৰাইট টাৰ্ণ লৈকে গ'লে আমি ইফালে যাব নিদিয়ে গাড়ী। এইটো চাওক নেপালী মন্দিৰ। ইফালৰ পৰা লেফ্ট টাৰ্ণ লৈ কিনে বি বৰুৱা যাব পাৰি। সেইটো চাওক NCC। দেখাই আছোঁ আপোনালোকক। মই যাই থকা অৱস্থাতে ৰানিঙতে গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ'টো বনাই আছোঁ। এইখন হৈছে ভাৰতীয় ক্ৰীড়া প্ৰশিক্ষণ। আপোনালোকক মই দেখাই আছোঁ চাইনবোৰ্ডখন, গেটৰ চাইনবোৰ্ড হয় এইখন। ইয়াৰ পিছত আমি ৰাইট টাৰ্ণ লৈ কিনে আমি কণ্ট্ৰল বাজাৰ ৰেলৱে ষ্টেচন যাব পাৰি, কিন্তু আমি লেফ্ট টাৰ্ণ ল'ম। চোলা চাই লওঁ কিনে, ধুনীয়া ধুনীয়া চোলা আছে না নাই চাই লওঁ এবাৰ। গোটাইখিনি আপোনালোকক দেখাই আছোঁ, আছে বাৰু ধুনীয়া ধুনীয়া। এয়া চাওক, চাৰিওফালে আপোনালোকক দেখাই আছোঁ। আমি 3টা আহিছোঁ। এয়া চেত্ৰী আৰু এয়া পাঠক দা। এইখনে বিশাল মাৰ্কেট। আপোনালোকক দেখাইছোঁ মই। এইটো ছেকেণ্ড ফ্ল'ৰ হয়। চাৰিওফালে দেখাইছোঁ আপোনালোকক মই ফাৰ্ষ্ট টাইম আহিলোঁ ইয়াতে। টি চাৰ্ট পালি নেকি? গাইজ এতিয়া যাই আছোঁ মই থাৰ্ড ফ্ল'ৰত, চাওঁ তাত কিবা আছে। আহিলোঁ যেতিয়া অলপ ফুৰি লওঁ। এতিয়া আহি পালোঁ থাৰ্ড ফ্ল'ৰ। চেত্ৰী আৰু মই দুটাই থাৰ্ড ফ্ল'ৰত আহিলোঁ। পাঠকদাক এৰি থৈ আহিলোঁ তলতে, তাতেই সি বিচাৰি আছে কিবা কিবি। আমি ইয়াতে আহিলোঁ টি চাৰ্ট বিচাৰিবৰ কাৰণে। চাওক চাৰিওফালে আপোনালোকক দেখাই আছোঁ, ধুনীয়া ধুনীয়া টি চাৰ্টো আছে ইয়াতে। গাইজ এইটো হৈছে বিজুলী ভৱন। এতিয়া আমি পাণবজাৰ, মাছখোৱা, ভৰলু হৈ যাম জালুকবাৰীলৈ। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো। বহুত জাম, ইমান জাম লাগে নহয়। এয়া পাণবজাৰ আহি পালোঁ। এইখন চাওক, কটন বিশ্ববিদ্যালয়, কটন ইউনিভাৰ্চিটি। আপোনালোকে দেখা পাই আছে।
এয়া চাওক পানীৰ টেংকিৰ গাড়ীবিলাক ইয়াতে থৈ দিছে আৰু আমি ইয়াৰ পৰা লেফ্ট টাৰ্ণ ল'ম চাই থাকিব আৰু মোৰ ভিডিঅ'টো এয়া চাওক ব্ৰহ্মপুত্ৰ ৰিভাৰ বহুত ভাল লাগিছে ধুনীয়া ধুনীয়া বোটবিলাক তাতে ৰখি আছে আপোনালোকে চাই আছে আৰু আহি পালোঁ এতিয়া আমি মাছ খোৱাই পাম আৰু অলপ পিছতে মাছ খোৱা পাম এয়া চাওক প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প আমি ঘৰলৈ পালোঁ এয়া চাওক ফ্লাইঅভাৰ ইয়াৰ পিছত আমি ঘৰলৈ পাম অলপ অলপ আছে আৰু ভূতনাথ পালোঁ সেয়া চাওক কামাখ্যা পোৱাৰ আগতে সেইখন নতুনকৈ বনাইছে ফ্লাইঅভাৰ ফুট ফ্লাইঅভাৰ পাহাৰ এই ৰাস্তাত শিলবিলাক ৰাখিছে কাৰণ ৰাস্তা বনাই আছে নতুনকৈ আকৌ এখন ফ্লাইঅভাৰ হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰেদি ডাইৰেক্ট নৰ্থ গুৱাহাটী যাব এয়া চাওক ৰাইট ছাইডত কাম চলি আছে হেডকোৱাৰ্টাৰ পালোঁ ৰেলৱে হেডকোৱাৰ্টাৰ এইটো টিভি চেণ্টাৰ আছিল বহুত পুৰণা হয় এতিয়া কৰি আছে নেকি ভালদৰে নাজানো মই বহুত পুৰণা হয় আৰু টিভি চেণ্টাৰটো ডাঙৰ ডাঙৰ পোষ্টাৰ লগাইছে চব এডভাৰটাইজমেণ্ট কৰিছে সেইটো ৰাস্তা দি মালিগাঁও কামাখ্যা যাব পাৰি ট্ৰেইন ষ্টেচন কামাখ্যা ট্ৰেইন ষ্টেচন সেইটো দি যাব পাৰি সেইখন চাওক মালিগাঁৱৰ ফ্লাইঅভাৰ ফুট ফ্লাইঅভাৰ নতুনকৈ বনাইছে সেইখনো ৰাস্তাৰ কাম চলি আছেতো আপোনালোকে দেখাই পাই আছে মালিগাঁও মাৰ্কেট ডেভেলপ হৈছে বহুত ডেভেলপ হৈছে গুৱাহাটী চিটি আগৰ নিচিনা নাই বৰ্তমান বহুত চেঞ্জ হৈছে পৰিৱৰ্তন হৈছে মালিগাঁও পাৰ হৈ আৰু আদাবাৰী আৰু মালিগাঁৱৰ মাজতে পৰে সেইখন ফ্লাইঅভাৰ অভাৰব্ৰিজ পাণ্ডু তিনিআলি পালোঁ আমি এই চাওক পাণ্ডু তিনিআলিৰ এখন আৰু এখন ফ্লাইঅভাৰ ফুট ফ্লাইঅভাৰ দিছে ইফালে পাণ্ডু তিনিআলিটো দিছে এইখন বহুত জাম হয়তো সেইকাৰণে ফ্লাইঅভাৰ বহুত দৰকাৰ ফুট ফ্লাইঅভাৰবিলাক বহুত দৰকাৰ হয় গুৱাহাটী চিটিত আমি এতিয়া আদাবাৰী তিনিআলি পালোঁ অলপ আগবাঢ়ি যাই কেনে আৰু এখন ফুট ফ্লাইঅভাৰ পালোঁ সেইখন আদাবাৰী চাৰিআলি ফুট ফ্লাইঅভাৰ ইয়াৰ পিছত আমি জালুকবাৰী পাম চাই থাকক আৰু ডাঙৰ বিল্ডিং হৈছে নতুনকৈ হৈছে বিল্ডিংটো আগতে নাছিল এতিয়া বৰ্তমান হৈছে হণ্ডা শ্ব'ৰুম এয়া চাওক ৰঙিয়া যোৱা ট্ৰেইন লাইনটো সেইটো লাইনে হয় এতিয়া আমি জালুকবাৰী আহি পালোঁ হাইৱে নেশ্যনেল হাইৱে পালোঁ এখন নেশ্যনেল হাইৱেৰ তলেদি আমি আহিলোঁ ইফালে লেফ্ট টাৰ্ণিং লৈ কেনে আমি ডাইৰেক্ট ফ্লাইঅভাৰৰ ওপৰত উঠিম আৰু ৰাইট হ'লে আমি VIP যাব পাৰি এইটো চাওক মই সেইদিনা আপোনালোকক আগত ভিডিঅ'টোত দেখাইছোঁ ভূপেন হাজৰিকাৰ সমাধি বহুত দূৰৰ পৰা আজি অলপ কাষৰ পৰাই দেখালোঁ আপোনালোকে দেখা পাই নিশ্চয় ভাল পাব ইয়াৰ পিছত আমি ইয়াৰ পৰা লেফ্ট টাৰ্ণিং লওঁ লেফ্ট টাৰ্ণ লৈ কেনে আমি চিধা যাই থাকিম ডাইৰেক্ট বৰপেটা ৰোড এইটো লেফ্ট টাৰ্ণ লৈ কেনে আকৌ আমি তলত যাব পাৰি তলত মানে একদম মেইন চিটিলৈকে যাব পাৰি সেইটো দি এইটো গোৱালপাৰাৰ পৰা আহি কেনে সেইটো বৰপেটা ৰোডত এতিয়া এড হৈছে ফ্লাইঅভাৰৰ ওপৰতে নতুন কিনিছে তখন গাড়ীখন শিলিগুৰি যাব এইটো দি ডাইৰেক্ট বৰপেটা হৈ কিনে চিলিগুৰি নতুন ব্ৰিজ চৰাইঘাটত সেইখন দলং
নতুন দলং বনাইছে শৰাইঘাটৰ দলং সন্ধিয়া হৈ গ'ল এইকাৰণে অলপ স্পীডত যাই আছোঁ এতিয়া আমি যাম মান্দাকাটা বহুত দূৰলৈকে যাব লাগিব গতিকে সন্ধিয়া হৈ যাব মই আকৌ ভালদৰে চিনিও নাপাওঁ সেইকাৰণে অলপ স্পীডত যাই আছোঁ চাওক ধুনীয়া লাগছে আৰু পুৰাণ ব্ৰিজখন ৰাইট চাইডত আছে চাওক শৰাইঘাটৰ পুৰাণ ব্ৰিজখন আৰু আমি চিধা চিধি নতুন ব্ৰিজখন দি যাই আছোঁ আপোনালোকে চাই কেনে পালে কমেণ্টত জনাই দিব মই যাম মান্দাকাটা এতিয়া ডাইৰেক্ট মান্দাকাটা ৰাতিটো থাকি দিম বৰ্তমান আৰু ভিডিঅ' বনাব পৰা মুড নাই কাৰণ বহুত দিনটো য'তে ত'তে ঘূৰি ফুৰিলোঁ গতিকে আপোনালোকে মোৰ চেনেলটো মৃদুল ভাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক চাই কেনে পালে কমেণ্ট কৰিব চেকপোষ্ট ফ্লাইঅভাৰ আহি পালোঁ আমিনগাঁও চেকপোষ্ট ফ্লাইঅভাৰ চেকপোষ্ট ফ্লাইঅভাৰ আমিনগাঁৱৰ চেকপোষ্ট ফ্লাইঅভাৰ এইখন কয় এয়া চাওক IB নতুনকৈ বনাইছে ধুনীয়া লাগছে এয়া চাওক DC অফিচ তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আহি আছোঁ আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ